গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আজমাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আজি কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আজমাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি হ'ল 29 এপ্ৰিল এতিয়া সময় হৈছে 8টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰি দিছোঁ আজিৰ দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব ঘড়ী কাটা 8:15 ৰাতিপুৱা সময় বিছনা সামৰি মেলি ল'লোঁ ৰাতিপুৱা কামখিনি কৰি ল'লোঁ চোতাল ঘৰ সাৰি পুচি এতিয়া মিষ্টাৰ যিহেতু কামলৈ যাব এয়া মিষ্টাৰক ভাত দিছোঁ খাবৰ কাৰণে আৰু বেটিকো স্কুল এডমিশ্যন দিলোঁ আপোনালোকৰ আশীৰ্বাদত এতিয়া আজি স্কুললৈ যাব আৰু তাৰ কাৰণে স্কুল যোৱাৰ আগতে এয়া ভাত অকণমান খুৱাব লৈছোঁ আলু ভাজি এয়া মাছ ঢেকীয়া দি বনোৱা মাছ আৰু ভাত আৰু এফালে চাওকচোন কঁঠালৰ চব্জি মটৰ আলু দি ভাজা আৰু এফালে হ'ল মাছৰ মূৰ কচু থুৰ দি পেলাই ভাজিছিলোঁ আৰু লগতে এয়া মাংস গ্ৰেভি অলপো আছে আৰু মিষ্টাৰে মাছ আৰু ঢেকীয়া আলু দি জোল বনাই সেয়া লৈ খাই আছে আৰু এতিয়া পটাপট মানে বেটিক খুৱাই লওঁ খোৱা আপোনালোকক লগ পাই আছোঁ আকৌ কাৰ এনেকুৱা হয় বাৰু স্কুল যাব সময়ত ল'ৰা ছোৱালীয়ে একোৱে খাব নিবিচাৰে মোবাইলটো দিলেহে খায় মানে এতিয়া মোবাইল চাই আছে মই খুৱাই আছোঁ ভাত নহ'লে নেখায় সেইকাৰণে ৰিহানাজৰ কাৰণে এয়া ইউনিফৰ্ম চিলাই আনিলোঁ দুটা চাৰ্ট এটা বগা স্কাৰ্ট আৰু এটা বটল গ্ৰীণ স্কাৰ্ট এতিয়া স্কুললৈ যাবলৈ বুলি ভাত পানী খোৱা আজৰি হৈ ল'লোঁ ময়ো খালোঁ চবে মিলি একেলগে খালেহে ভাল লাগে এতিয়া তাইক ইউনিফৰ্মযোৰ পিন্ধাই লওঁ আজি যিহেতু ফাৰ্ষ্ট টাইম স্কুল যাব ইউনিফৰ্ম পিন্ধি হয় না বেটি কৈ দিয়া কিবা এটা ৰিহানাজক এয়া ইউনিফৰ্ম পিন্ধাই ক্লিয়াৰ কৰিলোঁ এডাল টাই ধুনীয়াকৈ ইয়াত পেটি এডালো মাৰি দিছোঁ কেনেকুৱা লাগিছে বাৰু আমাৰ ৰিহানাজক কমেণ্ট কৰি জনাব দেই আৰু আশীৰ্বাদ কৰিব আপোনালোকে যাতে আমাৰ ৰিহানাজে সদায় ভালকৈ পঢ়া শুনা কৰিব পাৰে স্কুলত আৰু এজন সুনাগৰিক হ'ব পাৰে হয় নাই হয় নাই ৰিহানাজক ওলাই ৰেডি কৰি দিলোঁ পোহৰত দেখাইছোঁ আৰু ভিতৰত মানে কাৰেণ্ট নাই বতাহ ধুমুহাৰ কাৰণে কাৰেণ্ট গ'ল ৰাতিয়ে অহা নাই আৰু এয়া চাওক এইটো স্কুল বেগ মমায়েকে গিফ্ট দিছে এইটো আৰু তাইৰ জোখৰ মানে স্কুলৰ জোতাযোৰ পোৱা নাই সেইকাৰণে এই জোতাযোৰকে পিন্ধাই দিলোঁ ৰিহানাজ স্কুটিত এতিয়া যাব ওলাইছে কৈ দিয়া এনেকৈ টাটা দি দিয়া সিহঁতক স্কুলত পঠিয়াই দিলোঁ পঠিয়াই মেলি লৈ মই এতিয়া মুচিব লৈছোঁ এই পকা ৰুমকেইটা আৰু যিহেতু বাহিৰত বৰষুণ দিছিলে বোকা হৈ কেনেকুৱা হৈ গৈছে দেখিছেনে বোকাবিলাক এতিয়া গোটেই পকা ঘৰ চৰবোৰ মুচিলোঁ আৰু এইফালে ভাত খোৱা কাঁহী বাতিবোৰ আছে মাজিম এতিয়া এইখিনি আজৰি হৈ লৈছোঁ আৰু এইফালে বিচনাবিলাক ধুনীয়াকৈ চিজিলকৈ সামৰি মেলি লৈছোঁ নহ'লে আলনাডালো সামৰিলোঁ এইফালে সামৰি মেলি লৈ মানে ভাবিছোঁ ৰুমটো মুচি মেলি লৈহে কাঁহী বাচন ধুই গা পা ধুই আকৌ বেটিক আনিব যাব লাগিব বাৰান্দাখন মোচা হৈ গ'ল এতিয়া ঘৰকেইটা মুচি লওঁ ব্ৰাছ এডাল অনা নাই আনিব লাগিব আৰু এতিয়া কাপোৰ দি পেলাই এনেকৈ বান্ধি লৈছোঁ হোমমেড ব্ৰাছ আৰু মুচি মেলি গা পা ধুলোঁ ধুই মেলি আৰু কাপোৰ কানি পিন্ধি ল'লোঁ এইফালে দেখিছেনে চাব পাৰিছে তলা মাৰি ল'লোঁ ঘৰ এতিয়া মই বেটিক আনিবলৈ যাওঁ তাত গৈ আপোনালোকক এটা বস্তু দেখাওঁ আনবক্সিং কৰি কালি আমাৰে আমতল চাৰিআলিৰ পৰা এযোৰ চেণ্ডেল আনিছিলোঁ চাওক ফ্লাইটৰ হয় দেই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মই আকৌ এই কালাৰটো খুব ভাল পাওঁ মোৰ মানে একদম প্ৰিয় আৰু এইযোৰ 230 টকা লৈছে এইটো দেখিছেনে দামটো এইটো 249 লিখা আছে মই 230 টকা দিলোঁ আৰু ফ্লাইটৰ পিন্ধি বহুত ভাল লাগে চফ্ট লাগে আপোনালোকক কেনেকুৱা লাগিছে বাৰু চেনেলটো কমেণ্ট কৰি জনাব দেই আৰু আপোনালোকৰ আগত সকলোখিনি যিহেতুকে শ্বেয়াৰ কৰোঁ আকৌ নাভাবিব যে চেনেলটো অনাৰ কাৰণেও ভিডিঅ' কৰি দিছে স্কুলৰ পৰা আনি লৈ ভাত খুৱাই টোপনি পতালোঁ তাই শুই আছে এতিয়া আজৰি সময়ত মইনো কি কৰোঁ আপোনালোকক দেখাওঁ আৰু এতিয়া দেখিছেনে 4:30 বাজিছে মিষ্টাৰে মানে লস্কৰা খাই খুব ভাল পায় নাৰিকলৰ লস্কৰা সেইকাৰণে এয়া চাওক নাৰিকল আনিছে শুকান নাৰিকল
ধুনীয়াকৈ শুকান নাৰিকল ফালি ল'লোঁ। ফালি কোলা বাকলিটো কটাৰীৰে কাটি পেলাই মিক্সাৰত মাৰি পেষ্ট পূৰা মিক্সিত পিচি ল'লোঁ, দেখিলেনে? আৰু ইয়াত এতিয়া চেনি আৰু নাৰিকলখিনি পূৰা সানি লৈছোঁ। অলপ মানে কম হ'ল, সেই ওপৰতে দি দিছোঁ। আৰু এতিয়া গেছ অন কৰি ভাজিম। নাৰিকলৰ লস্কৰা যিহেতুকে বনাম, আৰু নাৰিকলৰ লস্কৰা বনাবলৈ 3টা টিপছ ফ'ল' কৰিব লাগে। 1 নম্বৰতে হ'ল আপোনাৰ আপুনি চচ বা কেৰাহী যিখন ল'ব সেইখন মানে একদম পূৰা বগা চকচকীয়া হ'ব লাগিব। হালধি দাগ লাগি থাকিলে মানে নাৰিকলৰ লস্কৰাখিনি ৰঙচুৱা হয়। আৰু 2 নম্বৰতে গেছৰ ফ্লেমটো একদম ল' কৰি ৰাখিব লাগিব। ল' কৰি ৰাখিব লাগিব আৰু ল' কৰি 20-25 মিনিটমান পূৰা ভাজিব লাগিব। মই এইদৰে লৰাই থাকিম 20-25 মিনিটমান। গেছৰ ফ্লেমটো ল' কৰি ভাজি আছোঁ, দেখিছে? নাৰিকল আৰু চেনি পানীটো ওলাইছে লাহে লাহে। আৰু অকণমান ফ্লেভাৰটো ভাল আহিবৰ কাৰণে ইয়াতে লং ইলাচি গুড়া অকণ দি দিছোঁ। তেতিয়া গোন্ধটো বহুত ধুনীয়া হয়। আপোনালোকে থাকিলে গৰু ঘিউ এড কৰিব পাৰে। মোৰ ওচৰত যিহেতুকে গৰু ঘিউ নাই, মই নাই দিয়া। তলত যাতে লাগি নাযায় লাহে লাহেকৈ লৰাই থাকিব লাগিব। পাক্কা 25 মিনিট হৈ গ'ল, দেখিছে? ল' ফ্লেমত পূৰা ভাজি আছোঁ। আৰু এইফালে আপোনালোকে চেক কেনেকৈ কৰিব লস্কৰা বনাবলৈ পাৰফেক্ট হেৰি হৈছে নাই, এনেকৈ টিপি চাব। টিপি চালে আঠা আঠা ওলাব। আৰু পাৰিলে এনেকৈ লাহেকৈ বল এটা বনাই চাব পাৰে। তাৰপিছত হৈছে আৰু দেখিছেনে? ফাটি যোৱা নাই। এতিয়া আমি গেছ অফ কৰি দিম আৰু ঠাণ্ডা হ'লে লাড়ুকেইটা বনাম। বেছি ঠাণ্ডা হ'বলৈও নিদিওঁ। 2টা নাৰিকলত ওলাইছে 25টা লাডু। সৰু সৰুকৈ কৰিলে 30টামান ওলালেহেঁতেন। অলপ ডাঙৰ চাইজৰ কৰিছোঁ যে সেইকাৰণে 25টা নাই হৈ গৈছে। আৰু এইপিনে এয়া আমাৰ মিষ্টাৰো আহিল কামৰ পৰা। কেইটা বাজিলে? 5টা বাজিলে। চাওক আমাৰ ইয়াত একদম বৰষুণৰ লগত শিলো পৰিছে। চাওকচোন কিমান সৰসৰাই বৰষুণ দি আছে আৰু বহুত ডাঙৰ ডাঙৰ শিল পৰিছে, দেখিছেনে? আৰু গাজনি ধুমুহা পূৰা একদম উত্তমমূৰ্তি ধৰি গৈছে বতৰে। চাওক গাইজ, আপোনালোকৰ পিনে হৈছে নেকি? কমেণ্ট কৰি জনাব। সন্ধিয়া 6টা বজাত চাহ বনাইছোঁ খাবৰ কাৰণে। নাৰিকলৰ লাড়ু বনাইছিলোঁ আৰু এইফালে চেৱৈ বনাইছোঁ। আৰু এইফালে আদা আৰু তেজপাত লং ইলাচি দি ৰঙা চাহ বনালোঁ। এতিয়া চাহ খাবৰ কাৰণে মই বাঢ়ি আছোঁ চেৱৈ। সন্ধিয়া সময়ত বেটিয়ে যিহেতু পঢ়ে, অকণমান দাঁত নাস্তা এটা খাই পঢ়িবলৈ ভাল পায়, আৰু সেইকাৰণে চেৱৈ বনালোঁ আজি। চেৱৈ বনোৱা ৰেচিপি আপোনালোকক দেখুওৱা নাই, আগত দিয়া আছে ভিডিঅ', সেইকাৰণে। কুকুৰা বান্ধিলি নহয়, এতিয়া অকলে কেনেকৈ ধৰিবি? ৰাতিপুৱা ধৰিলোঁ ন কেইটামান। আজি মানুহক মাতি উঠিলে কাইলৈ ৰাতিপুৱা উঠিবলৈ কবি, ধৰিম। পানীটো বন্ধ কৰি থৈছোঁ মই, খোলা নাই। চাৰিআলিত ওলাইছে বোলো মাছ। এতিয়া গধূলি চাহ খাবলৈ দিছোঁ মিষ্টাৰক আৰু শাহুমাইক। এইফালে আমাৰ দেখিছেনে, আমাৰ ৰিহানাজে ইয়াক কি নাম দিছিলে? পুষ্পা। পুষ্পা ৰৈ পেলাই চাই আছে। পুষ্পা নাখায় মানে। আৰু আমাৰ কিউট বেটিয়ে পঢ়িব লাগে, এতিয়া মোবাইল চাই আছে। লস্কৰা খাই পেলাই কোৱা আকৌ কি কেনেকুৱা হৈছে? ভাল হৈছে। বাকীকেইটা আছে নাই আকৌ, সেইকেইটাও বনাই পেলাবা, তেতিয়া আৰু ভাল হ'ব। টেষ্টি হৈছে। ভাল হৈছে। বাকীকেইটা বনাই পেলাবা। চাহ খাব লৈছোঁ। এয়া চেৱৈ আৰু লস্কৰা এটা টেষ্ট কৰি আপোনালোকক দেখাওঁ কেনেকুৱা হৈছে ন। নিজে বনোৱা বস্তু
ধুনীয়া হৈছে খাবলৈ। খালোঁ দুটা। খোৱাই চব বেছি খালে মিঠা বেয়া। এতিয়া বাজিলে 6:30। এতিয়া চাহ খাই আজৰি হৈ লৈ আমাৰ বেটীয়ে পঢ়ি লিখি আছে হোমৱৰ্ক। আমাৰ মিষ্টাৰে শিকাই আছে মানে হোমৱৰ্ক লিখিবৰ কাৰণে। আজি 5 নম্বৰ দিছে লিখিবলৈ হোমৱৰ্ক। আৰু এফালে আমাৰ গুণগুণকো মিষ্টাৰে লিখিবৰ কাৰণে শিকাই আছে। হয় না গুণগুণ? আৰু এখন টেবুল দেখিছেনে? পঢ়া টেবুল ফ্লিপকাৰ্টৰ পৰা আনিছে। ফ্লিপকাৰ্টৰ পৰা আনিছে 350 টকা লৈছে। মানে তলতো লৈ পঢ়িবলৈ সুবিধা হয় আৰু বেটিয়ে মানে এনেকুৱা টেবুল লাগে ক'লে সেইকাৰণে আনিলোঁ। আপোনালোকক আনবক্সিং কৰি দেখাব নহ'লে মানে, গতিকে ভিডিঅ'তে কৈ দিছোঁ আৰু এখন কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই। আৰু আমাৰ বেটিক আপোনালোকে বহুত বেছি আশীৰ্বাদ কৰিব যাতে তাই পঢ়া শুনা ভাল হয়, সুস্থ হৈ থাকে। মই বইল কৰিছোঁ ডিম, কণী বইল কৰি আছোঁ। আজি মানে বেলেগ এটা ৰেচিপি দিম বুলি ভাবিছোঁ। দাইল, আলু আৰু কণী দি পেলাই বনাম। কেনেকৈ বনাম ভিডিঅ'টো শেষলৈকে। কণীখিনি নমালোঁ, নমাই বাকলি চিকনাই ল'লোঁ। আৰু এতিয়া দাইল বনাম যিহেতুকে দাইল, আলু, ডিম দি পেলাই তৰকাৰী হ'ব আৰু এবিধে বনাই দিম আৰু দুবিধ নবনাওঁ। এতিয়া তেল দি দিলোঁ, কেৰাহী গৰম হোৱাত এতিয়া পিঁয়াজ দি দিম। পিঁয়াজখিনি তেলত ভজা হৈ গৈছে আৰু এতিয়া দি দিছোঁ আদা নহৰু। ভিডিঅ'টো পূৰা লৰি থাকে কেমেৰাটো। এখন হাতেদি মোবাইলটো লৈ এখন হাতেদি বনালে কেমেৰাটো লৰি থাকে। সেই গতিকে অকণমান কেমেৰা কোৱালিটিটো অলপ বেয়া হৈ যায়, দিগদাৰো হয়। ট্ৰাইপডডাল বেয়াও হৈ গ'ল। এডাল লৈছিলোঁ, বেটিয়ে বেয়া কৰিলে আৰু আনিবই পৰা নাই। আপোনালোকেতো গম পায়েই ৰিহানাজক লৈ কিমান টকা প্ৰয়োজন হৈ গৈছিলে গুৱাহাটী GMCত দেখাই মেলি। সেই গতিকে ল'বই পৰা নাই আৰু সুবিধা হোৱা নাই ল'বলৈ। এতিয়া ইয়াতে হালধিও দিলোঁ, ধনিয়া জিৰা গুড়ি দিলোঁ, অলপ জ্বলা নিদিওঁ, বেটিয়ে জ্বলা খাব নোৱাৰে। সেই গতিকে এতিয়া দি দিম এয়া মচুৰ দাইল, আলু ধুনীয়াকৈ ধুই থৈছোঁ, গোটেইখিনি এনেকৈ দি দিম। গাইছ এতিয়া দাইলখিনি পূৰা মজাই ল'লোঁ মছলাত। কণীখিনি ফ্ৰাই কৰি নলওঁ, বইল কৰি থৈছিলোঁ, দি দিছোঁ। মানে ফ্ৰাই কৰি ল'লে বাকলিটো পূৰা ডাঠ হৈ যোৱা লেখীয়া হয়, প্লাষ্টিকৰ লেখীয়া হয় যে খাই বেয়া পায়। সেইকাৰণে এনেকৈ বইল কৰি পেলাই ডাইৰেক্ট দিহে দিছোঁ আৰু তেলত ফ্ৰাই কৰি লোৱা নাই। এতিয়া মছলাখিনি পূৰা ভাজি লৈছোঁ। বেছি জোল নকৰোঁ মানে অলপ গ্ৰেভি টাইপত থাকিব আৰু যিহেতু মচুৰ দাইল, আলু, ডিম তৰকাৰী বনাম। এতিয়া অকণমান দি দিছোঁ গৰম পানী। সোৱাদ অনুযায়ী দি দিছোঁ নিমখ। এতিয়া ঢাকন মাৰি দিছোঁ সিজি থাকক। এয়া চাওক মোৰ দাইল আৰু কণী, আলু দি পেলাই বনোৱা তৰকাৰীখন ৰেডি হৈ গ'ল, পূৰা ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিলোঁ। আপোনালোকে কোনে কোনে এইদৰে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। আৰু 2 তাৰিখৰ পৰা আমাৰ কালুগাঁও ফিল্ডত ফুটবল খেল হ'বলগীয়া আছে, কিন্তু খুব বতাহ বৰষুণ দি আছে, নাজানো কি হয়। ভাবিছোঁ তাতে মানে বেটিয়ে ইয়াত আৰ্ট কৰি আছে, তাতে দোকান দিম। সেইকাৰণে এয়া আদা অলপ গুচাই আছোঁ আগতীয়াকৈ। আদা নহৰু এইখিনি গুচাই মেলি লওঁ, তাত মানে দোকান দিয়া হ'ব। এতিয়াৰ পৰা কৰিলেহে হ'বগৈ। বেটিক এফালে পঢ়াইও আছোঁ, ময়ো এফালে আদা নহৰু গুচাই আছোঁ আৰু সেইফালে ভাতো বনাই আছিলোঁ, সেইবোৰতো হ'লেই আৰু। আদাখিনি গুচোৱা হৈ গ'ল, বাকলি সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ মিক্সিত পেষ্ট বনাবলৈ। আৰু এইফালে এতিয়া নহৰুখিনিও বাচি লওঁ। ৰাতি খাবৰ কাৰণে ভাত তৰকাৰী বনোৱাও হৈ গ'ল।
এতিয়া বেটিয়ে ওচৰতে পঢ়ি থাকিব, মই এনেকৈ এইবিলাক চাফা কৰি থাকোঁ আৰু নহৰু বাকলি। ৰিহানা যে পঢ়ি মেলি আজৰি হৈ গ'ল। এতিয়া তাই খুব ভাল পায় আলু ভাজি বনাই দিছোঁ আৰু এইফালে দাইল। এতিয়া ভাত খাব দিছোঁ ৰাতি। এতিয়া সময় হৈছে 7:30। 7:30 বজাত ভোক লাগিছে, ভাত বনাই দিলোঁ, খাই আছে। খোৱা দেই। এতিয়া বাজি শুব লৈছে 9:15। গাইজ চাওক, এইফালে বেটিয়ে আৰ্ট কৰি আছে। আদা নহৰুখিনি বনা হৈ গ'ল। আমাৰ মিষ্টাৰে আনিছে এয়া মাছ, আমতল চাৰিআলিৰ পৰা আনিছে পুঠি মাছ, গৰৈ, কাৱৈ আৰু এই গেটগেদি। আৰু ইমানেই বৰষুণ পৰি আছে, শব্দ চাগে আপোনালোকে শুনিছে। আৰু বেটিয়ে বহুত ধুনীয়াকৈ আৰ্ট কৰি আছে, চাওকচোন। এতিয়া এই মাছখিনি বাছি লওঁ, বাছি তেতিয়া ভাত খাম আৰু। এতিয়া ৰিহানাজাকে আৰু মিষ্টাৰকে দিছে ভাত খাবৰ কাৰণে। দাইল আৰু কণী, আলু দি বনোৱা তৰকাৰী দি। খাই কেনেকুৱা লাগিলে আজি? ভাল লাগিছে। আৰু বেটিয়ে ভাত খাই আছে, মোবাইল চাই আছে। মোবাইল নহ'লে ভাত খাবই নোৱাৰে। আজি এই ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে, এই ব্লগটো চাই, তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভিডিঅ'ত আজি প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাব। আজিলৈ আহোঁ, গুড নাইট, বাই বাই।